ইমান টাইমৰ পৰা ফোন কৰি আছো ক'ত আছিলি তোৰ ঘৰৰ পিছপিনে সোনকালে আনা ৰহ তৃষ্ণা মই একো কৰা নাই মই একো কৰা নাই মই একো কৰা নাই মই একো কৰা নাই মোক বিশ্বাস কৰ তই কিয় এনেকুৱা কৰিলি মোক বিশ্বাস কৰ মই একো কৰা নাই মোক বিশ্বাস কৰ মই একো কৰা নাই মোক বিশ্বাস কৰ মই একো কৰা নাই মোক বিশ্বাস কৰ তৃষ্ণা তোৰ বাহিৰে মোৰ কোনো নাই তৃষ্ণা মোক এৰি নাযাবি তোৰ বাহিৰে কোনো নাই মই তই নহ'লে অকলশৰীয়া হৈ যাম সম্পৰ্ক এটা গঢ়ি তোলাত যিমানেই কষ্ট কৰ সম্পৰ্ক এটা ভাঙি দিয়াত সিমানেই সহজ অথপন মোক এৰি নাযাবি মই তোৰ লগত সপোন দেখিছিলো তই কি কৰিলি বহুত বেছি ভাল পাওঁ তৃষ্ণা তোক বহুত বেছি ভাল পাওঁ মোক বিশ্বাস এবাৰতো ভাবিলি হয় মোৰ কথা কেনেকে থাকিম মই মোক বিশ্বাস কৰ না এয়াই ভাল পাইছিলি তই হা তৃষ্ণা তৃষ্ণা মই বহুত ভাল পাওঁ তোক মোক এৰি নাযাবি তৃষ্ণা মই এই ছোৱালীজনীক চিনি নাপাওঁ বিশ্বাস কৰ মোক নেকান্দিবিও মাজনী সংসাৰৰ সমস্ত যন্ত্ৰণাবোৰ আমাৰ দৰে অভাগাসকলে সহিব লগা হয় কি কৰিবি এয়াই নিয়তিৰ নিয়ম ৰাজেন্দ্ৰ মই জানো আপুনিয়ে বচাব পাৰিব মোক আপোনাৰ কথা চবেই বিশ্বাস কৰে মই বেলেগ কামত সহায় কৰিব পাৰিলেও এইটো কামত তোক মই একদমেই সহায় কৰিব নোৱাৰো ৰাজেন্দ্ৰ কিবা কৰক আপুনি ক'লে আৰে কি আলবাল বকি আছ বে এবাৰ ক'লে নুবুজ নেকি মোৰ দেউতা গাঁও বুঢ়া হয় কেনিবাকৈ যদি মোৰ নাম ওলাই তোক কেলা মাৰি পেলাম কেলা আৰু এই ছোৱালীজনী কবি যদি মোৰ নাম কেনিবাকৈ ওলাই ন এখন দেখিছ ন তোৰ গালত পৰিব কেলা মোক ফচাব আহিছ কেলা আঁতৰ ৰাজেন্দ্ৰ এনেকে নকৰিব ৰাজেন্দ্ৰ আপুনি সকলোৱে বিশ্বাস কৰিব ৰাজেন্দ্ৰ Guys, মনে হয় কিবা কবি নমস্কাৰ গাঁওবাসী আপোনালোকে যেনেকুৱাকে ভাবিছে আমি সিদিনাখন তেনেকুৱা একো কৰা নাছিলো চুপ একদম চুপ দেখিছো নহয় বাহাদুৰত কি কৰি আছিলি এতিয়া ৰাইজৰ আগত মিছা মাতিব নালাগে তহঁতৰ আচল ৰূপ সকলোৱে দেখিলে এতিয়া ভূতৰ মুখত ৰাম নাম তই কিবা কবি মই একো কৰা নাই মিছা মাতিছে তাই মিছা মাতিছে ইহঁতক এই গাঁৱৰ পৰাই বহিষ্কাৰ কৰিব লাগে ইহঁতক গাঁৱৰ পৰা উলিয়াই দিব লাগে ৰাখিব নালাগে গাঁৱত উলিয়াই দিয়ক গাঁওবুঢ়া দাইজী আপুনি যদি অনুমতি দিয়ে মই কথা এটা ক'ব বিচাৰিছোঁ কক আপোনালোকৰ কথাবোৰত মই একমত কিন্তু জানিব পাৰিছোঁ ল'ৰাজনৰ ঘৰ এটাও নাই তেনেস্থলত তেওঁক গাঁৱৰ পৰা এঘৰীয়া কৰাটো ভাল হ'ব জানো আর মানে তোর ঘরও নাই নাই মই খুৰাহঁতৰ ঘৰত থাকো অনাথ এটা কাম কৰাকে আনিলে সি নিজৰ হৈ নাযায়তো ক'ত তোৰ খুৰাৰে এতিয়া যদি সি ইমানে তোৰ আপোন ৰ রাইস আর মা দেউতা কোনো নাই সেইকাৰণে আমাৰ অধীৰ পাৰত এটা সৰু একচালি ঘৰ অনাই থাকিব দেউতা ইহঁতক এঘৰীয়া কৰিব নালাগে নেকি গাঁও প্ৰধান মই নে তই ৰাইজ আপোনালোকৰ সকলোৰ কথা ভাবি চিন্তি গাঁৱৰ কথাও ভাবি চিন্তি আমি এটা
সিদ্ধান্ত লৈছো যে এই দুটাক আজি আমাৰ ৰাজহুৱা মন্দিৰত আজিয়েই সিহঁতক বিয়া পাতি দিম। হ'ব? সেইটোৱে হ'ব, সেইটোৱে হ'ব। সিহঁতে ৰাজহুৱা কোৱা ৰাজহুৱা দমকল ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ৰাজহুৱা অনুষ্ঠানত সিহঁতে উপস্থিত থাকিব নোৱাৰিব। আমাৰ গাঁৱৰ ৰাইজে যদি সিহঁতৰ লগত কথা পাতে গয়া ৰাইজক এদিন আমি ভাত খুৱাব লাগিব। আৰু আজি এতিয়া আমি ৰাজহুৱা মন্দিৰত যাম, সিহঁতক সেয়া পাতি দিম। হ'ব? বলক বলক বল। সজৰায়ন হাত ধর, হাত ধর। কি কৰি আছ? তাতে তপনৰ বিয়া পাতি দি আছে মন্দিৰত, যা। এইফালে দিয়ক। দে উৰুলি দিয়ক। আকৌ